আজি উপস্থিত থকা সকলোৱে যে এই সমিতিখনত আছে সেইটো নহয়, ইয়াৰ কলেজৰ কি আছে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনাৰ কাৰণে আজি উপস্থিত নথকা উপযুক্ত চাই পেলাই সেয়া সামৰি ল'বলৈ চাগে পৰামৰ্শ দিব। সেইকাৰণে মই আমাৰ হোজাই জিলাখন সদায় সক্ৰিয় আৰু ব্যক্তিক্ৰমীভাৱে আগবাঢ়িব বুলি আশা ৰাখিছোঁ আৰু অসমৰ এটা অন্যতম বুলি কৈছোঁ, অন্যতম জিলা সমিতি হিচাপে যাতে ৰূপায়িত হওক আৰু এই আশা কৰি কামনা কৰি মই মোৰ বক্তব্য সামৰণি কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। নৱনিৰ্বাচিত সভাপতি ডাঙৰীয়াই তেখেতৰ যি উৎসাহে হোজাই জিলা সমিতিখন অসম শিল্পী কাননৰ আগুৱাই নিয়াৰ ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগিতা নিশ্চয় লাগিব। সভাপতি সম্পাদকে বিশেষ অনামিকা বৈশ্য। এইবাৰ আমি কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা অহা মিনু হাজৰিকা বাইদেউ সম্বৰ্ধনা শিল্পীকৰণৰ জন্ম হৈছে। গতিকে মই আশা ৰাখিম যে বকুলবৰাৰ দৰে শিল্পী পূজাৰী এই হোজাই অঞ্চলত বিভিন্ন ঠাইত আছে, বিভিন্নজন আছে। আজি প্ৰসংগক্ৰমে বকুলবৰা এটা কৰ্মস্পৰ্শী বিষয় এটা চুই অসম শিল্পী কাননৰ সংবিধানৰ আনুগত্য প্ৰকাশ কৰি অনুষ্ঠানটি পৰিচালিত কৰিবলৈ শপত গ্ৰহণ কৰিলোঁ। অনাগত দিনত অসম শিল্পী কাননক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমিও একোজন অংশীদাৰ হম বুলি সংকল্পবদ্ধ হলোঁ। ধন্যবাদ। আপোনালোকক লগ পাই এনেদৰে ইমানখিনি সন্মান পাই সঁচাকৈ আপ্লুত হৈছোঁ আৰু মই ভাবোঁ হোজাই জিলাত থকা প্ৰত্যেকজন শিল্পীয়ে এই কাননৰ জৰিয়তে এই কাননতে নাচি বাগি আগুৱাই যাওক আৰু নিজকে শিল্পী হিচাপে অসমত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হওক। সকলো মানুহৰ মাজতে এটা শিল্প কলা হয়তো কোনোবাই বুজি পায় নিজৰ মাজত থকা। আৰু লগতে প্ৰতীক্ষা দাস তেওঁক এখনি অভিনন্দন পত্ৰৰে অভিনন্দন জনাইছে বৈশ্য ডাঙৰীয়াই। নিশা আফলংবাৰ লগতে এখনি অভিনন্দন পত্ৰ এইবাৰ সম্বৰ্ধনা দীপা বৈশ্য বাইদেউ এখন ফুলা গামোচাই সম্বৰ্ধনা জনাব পিংকি দেৱীয়ে। এইবাৰ আমি সম্বৰ্ধনা জনাব ওলাইছোঁ। প্ৰটেক্ট কৰিছোঁ এই অনুভৱটো হৈছোঁ। কেইটা কথাই আকৰ্ষণ কৰিছে, মই সংক্ষেপে ক'বলৈ চেষ্টা কৰিছোঁ। শিল্প কলাসমূহক আৰু যিসকল লুকাই থকা বা কোনো প্ৰতিভাক
আজি সময়ত সময় লৰাজনীকৈ মাত্ৰ দুদিনতে আমি অকণমান সময় মাত্ৰ প্ৰেক্টিছ কৰিব পাৰিছোঁ কি যাব পাৰোঁ আমি নাজানো কিবা যদি ভুল আপোনালোকে ক্ষমা কৰিব বুলি আশা নকৰোঁ
কৰিবলৈ আশা কৰিছোঁ সকলো আটাই আজিৰ এই কাৰ্যসূচী সফল কৰিব। এইখিনিতে আমি ৰাহুল শইকীয়া ডাঙৰীয়া দেৱক এখনি ফুলাম গামোচাৰে সম্বোধনা জনাবলৈ শ্ৰীমতী দীপাঞ্জলি বাইদেউ অনুৰোধ আৰম্ভ হৈছে। Woo!